মাত্ৰ এটা ৰাতিৰ ভিতৰতে গোটেই আমাৰ অঞ্চলটো বুৰি গ'ল বুলি ক'ব পাৰি। আমাৰ ঘৰ দুৱাৰ আৰু ৰাস্তা ঘাট সকলোবোৰ পানীয়ে বুৰি গ'ল। প্ৰথম দিনাটো ভালেই লাগিছিলে, কিন্তু ছেকেণ্ড দিনা মানে বহুত বেয়াও লাগিছে। আৰু তাৰ পাছততো আৰু পানী, ঘৰ দুৱাৰত গোটেই পানী সোমাই গ'ল। ইয়াত দেখিছেনে, আমাৰ ঘৰৰ ৰুমতো সোমালে। তাৰপিছত বাৰান্দাত অকণমান জেগা আছিলে, তাতে অলপ হাঁহ চাহবোৰ ৰখাইছোঁ, আৰু গৰু ছাগলী এইবোৰো ৰাস্তাতে ৰখাই দিছোঁগৈ। তাৰপিছত কুকুৰা গঁৰালো ডুবি গ'ল। আনকি ঘৰৰ পাকঘৰত অকণো জেগা নাই, গোটেইখিনি পানী। তাৰপিছত বস্তু বাহনি লৈ আমাৰ আগফালৰ ঘৰতে ভাত চাত বনাই ৰান্ধি খাইছোঁ। আৰু এনেকৈ মানে ইমানেই পানী হৈছে। চোতালতে আমি মাছ ধৰিছোঁ, মানে আঁঠুৱাও বাইছোঁ। সেইদিনা আঁঠুৱা বাই মাছো পালোঁ, অলপ পথাৰতো পাইছোঁ। তাৰপিছত জমনিও কৰিব লাগে ন, সেইকাৰণে পানী আহিছে যিহেতু অকণমান খেলিছোঁ আৰু তাতে এনেকৈ আৰু আমাৰ এইকেইদিন কটাইছোঁ। বহুত পানী হৈ গ'ল, এইবাৰ আমাৰ প্ৰথম হৈছে বুলি ক'ব পাৰি। আগতে হৈছে যদিও ইমানকৈ হোৱা নাই। ইয়াত দেখিছেনে, মই আগফালৰ ঘৰতে আজি ৰান্ধিছোঁ। আৰু আমাৰ ইয়াত এনেকুৱাই পানী। আপোনালোকৰ পিনে কেনেকুৱা হৈছে জনাবচোন দেই।